দিছপুৰলৈ স্বাগতম সংগ্ৰামী অখিল গগৈ। ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব 2021 অসম বিধানসভা নিৰ্বাচন। ৰাজ্যৰ ৰাজনীতিত সোণালী ইতিহাস ৰচিলে শিৱসাগৰবাসীয়ে। জয় হ'ল এক আপোচহীন সংগ্ৰামী সত্তাৰ। কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হ'ল কৃষক নেতা তথা নৱগঠিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এই জয় জাতীয়তাবাদৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু লেখত ল'বলগীয়া পৰিঘটনা। কাৰাগাৰৰ পৰাই 14,000তকৈ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল অখিল গগৈয়ে। অলেখ প্ৰয়াস কৰিও পৰাস্ত হ'ল সুৰভি ৰাজকুমাৰী। কৃষক নেতাগৰাকী বৰ্তমানো মুক্ত নহয়। কাৰাগাৰৰ বন্ধ কোঠৰীতেই তেওঁ মাৰিব লাগিব বিজয়ৰ হাঁহি। তেওঁ কেতিয়াবা চিঞৰি উঠে শোষিত, নিষ্পেষিত, ভূমিহীন দৰিদ্ৰ জনগণৰ বাবে। প্ৰতিপলে তেওঁৰ সংগ্ৰামে আঘাত কৰে চৰকাৰী পক্ষক, আৰু হয়তো সেয়ে অখিল গগৈ হৈ পৰে চৰকাৰৰ দৃষ্টিত কেতিয়াবা ৰাষ্ট্ৰদ্ৰোহী, কেতিয়াবা মাওবাদী। কিন্তু বহু জনগণৰ দৃষ্টিত তেওঁ প্ৰিয় নেতা। ৰাইজৰ বাবে আন্দোলন কৰি চৰকাৰী পক্ষৰ দ্বাৰা নিৰ্যাতিত হৈ গগৈয়ে বৰ্তমানো খাটি আছে কাৰাবাস। প্ৰায় 14 মাহ ধৰি নেতাগৰাকী আছে কাৰাগাৰৰ বন্ধ কোঠাত আৱদ্ধ হৈ। গগৈৰ বিৰুদ্ধে আছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ, আছে ৰাষ্ট্ৰৰ দ্বাৰা আৰোপিত আন কেইবাটাও গোচৰ। কিন্তু তৎসত্বেও সমাজৰ এটা শ্ৰেণীৰ মাজত অখিল গগৈৰ পৰিচয় আজিও সেই একেই, এক আপোচহীন সংগ্ৰামী সত্তা। সেয়ে হয়তো শিৱসাগৰবাসীয়ে তেওঁৰ অনুপস্থিতিটো তেওঁৰে ডিঙিত বিজয়ৰ বৰমালা আৰি দি ৰচিলে নতুন ইতিহাস। সংগ্ৰামী কৃষক নেতাগৰাকীয়ে আপোচহীনভাৱে নিকা ভাৱমূৰ্তিৰে সেৱা কৰি যাওক শিৱসাগৰবাসীৰ, সেৱা কৰি যাওক অসম মাতৃৰ।